তো পাঠান 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 তো এতিয়া চাৰিওপিনে ভাৰতৰ গোটেই কোনাই কোনাই এতিয়া মানে হিংসা আৰু পাঠান পাঠান ঢৌ উঠি আছে আৰু দুনিয়াৰ হিংসাৰ সৃষ্টি হৈ আছে এখন চিনেমাক লৈ সামান্য তো ভালকৈ ভিডিঅ'টো চাওক গম পাব আস্তে আস্তে মই SRKৰ ফ্ৰেণ্ড হয় তো তেওঁক মই বহুত ভাল পাওঁ তেওঁৰ গান এতিয়াও গাওঁ তেওঁৰ চিনেমাৰ গান একচুৱেলি এই আপোনাৰ যেতিয়া কাম কৰি থাকোঁ ওপৰত এই গানটো গাই দিয়ে আব তো মেৰা দিল জাগে না সোতা হে ক্যা কৰো হাই তো এইবোৰ গান মানে কিবা এটা বেলেগ ইম'শ্যন তো তেওঁক বেয়া পাবলগীয়া মোৰ ফালৰ পৰা একো নাই তো তেওঁৰ সৰু থাকোঁতে তেওঁৰ চিনেমা চাইছিলোঁ এইবোৰ গান গাইছিলোঁ তো মানে কিবা এটা বেলেগ ইম'শ্যন আছিল তো তেওঁ ঘৰৰে মানুহ আমাৰ তো তেওঁক বেয়া পাব লগা কি কথা আছে তো এইবিলাক যে পোষ্টাৰত কৈ আছে কিবা বিকিনি পিন্ধিছে কিবা পিন্ধিছে আৰে আজিকালি ইউটিউবত দেখোন আহিয়ে থাকে ফেচবুকতো দেখোন অট'মেটিকেলি এইবোৰ আহি থাকে তো সেইখিনি সেইবিলাক যদি বন্ধ কৰা নাই ফেচবুক হোৱাটছআপ ইনষ্টাগ্ৰাম এইবিলাকতো বেয়া বেয়া আহি থাকে সেইবিলাকত যদি আপোনালোকৰ একো যোৱা নাই তে চিনেমাখনত কি গ'ল আপোনালোক মই ময়ো কিন্তু এজন হনুমান ভক্ত শ্ৰী ৰাম ভক্ত মই ঘৰত পূজা কৰোঁ গম পাইছেনে মই ঘৰত মোৰ চাব পাৰে আপোনালোকে মোৰ ঘৰত মই পূজা কৰোঁ আগত ভিডিঅ' দেখাইছোঁ মই ক'ত পূজা কৰোঁ তো তেওঁৰ ভক্তবিলাক আচলতে বহুত নম্ৰ হ'ব লাগে মানে একদম কোমল অন্তৰৰ কোমল বাকী যিয়ে নহওক আৰু যদি আপোনালোকে মোক বেয়া মই যদি কিবা ভুল কৈছোঁ তেনেহ'লে মোক ক্ষমা কৰি দিব অন্তৰৰ পৰা মই কৈছোঁ ভুল হৈ যাব পাৰে মোৰ ভুল হ'ব পাৰে কিন্তু চবৰে মনবিলাক বেলেগ বেলেগ চবৰে চিন্তাবিলাক বেলেগ বেলেগ তো আপোনালোকে নিশ্চয় জানে মৰম দিলে মৰম পাওঁ হিংসা দিলে হিংসা পাওঁ মোৰ ভিডিঅ'টোত আপোনালোকে বহুত কিবা কিবি জানিব পাৰিব মই টেকনিকেল বস্তুবিলাকো দেখাওঁ ব্লগ কৰাৰ লগতে ব্লগ কৰি কৰি ধুনীয়াকৈ সকলোবোৰ দেখাওঁ তো এইবোৰ শিকিব পাৰে সকলোৱে চাব পাৰে মোৰ ভিডিঅ'বোৰ গম পাইছেনে তো সকলোৰে কাৰণে মানে অকল মানে এটা কেটেগৰীত বনোৱা নাই যি পাওঁ তাকে দেখাওঁ আৰু আপোনালোকক যদি ভাল লাগে আদৰি ল'ব দেই তো এইফালে দুইজনে মিলি চাহ খাই আছোঁ এয়া আদা দি লাল চাহ ধুনীয়াকৈ বনাইছে তো চাওক আদা দি লাল চাহ খাওক আদা দি লাল চাহ খাওক আৰু লং দিব লং বিশেষকৈ লং দিব যদি আপোনাৰ চৰ্দি ভাও হৈছে মানে ক'ৰবাত আপুনি বেলেগ জেগাত গৈছে ৱেডাৰটো চেঞ্জ হৈছে তেনেকুৱাত আপুনি মই প্ৰেক্টিকেল কৰি চাইছোঁ মই এইবোৰ সেইকাৰণে মই আপোনালোকক কৈ আছোঁ মোৰ ইমান ধূলা সোমাই তথাপিতো চৰ্দি লগা নাই এই লং খাই আছোঁ মানে অসুবিধা দিয়া নাই তো অংকুৰকো সুধিব পাৰে অংকুৰ হয়নে নহয় কচোন হে ছাৰ বৰ্তমান কাণত খোপা দুটা লৈ ব্যস্ত তো গমেই নাপায় হয়নে নহয় চাক না একদম ই গমেই নাপায় বিস্কিট আছে এইটো বিস্কিট মানে হেডফোন চেডফোন লগাই লৈছে তো ভাল লাগে তো জয় আই অসম আশা কৰোঁ ভাল লাগিল যদি ছাপোৰ্ট কৰিব তো গুড নাইট শুভৰাত্ৰি